ফ্ৰেণ্ডছ, মোৰ চেনেলত নতুন এটা ভিডিঅ' কিবা স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু সদায় ভালে থকাটো বিচাৰোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পিছবেলাৰ পৰা। আৰু এতিয়া আমি এফালে যাম, ক'ত যাম ডাঙৰকৈ লৈ যাওঁ বলক আমি ওলাই বুলি ল'ম। আৰু এইফালে এনেকৈ কি আছে নামঘৰত লাভ হয় সেইকাৰণে ফুলৰ চাউণ্ডটো আহিছে। বলক আজি পিছবেলাৰ পৰা কি দেখাব পাৰোঁ আপোনাক দেখা যাম বাৰু। আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ, আহি এতিয়া চিলিম্পুৰ পাইছোঁহি। আৰু এতিয়া আমি গৈ আছোঁ আচলতে আটা মিললৈ, মানে আটা আনিবৰ কাৰণে গৈছোঁ। দোকানত অলপ দাম, মিলৰ পৰা যেতিয়া অনা হয় ন অলপ সস্তাত পোৱা হয়, সেইটো কাৰণে আমি ডাইৰেক্ট যাওঁ মিলত পৰাই আনোগৈ আটাটো। আৰু ইয়াৰ আমি মিল আহি পাই গ'লোহি। এয়া হৈছে মিলটো, আৰু এতিয়া ধুনীয়া সুধিব গৈছে আমি আহিছোঁ আটা বনোৱা মিললৈ। পাওঁ নে নাপাওঁ জানো আটাটো। চাইজনী মাতি আছে, কি ক'লে খোলা পাম মিলৰ ভিতৰতো দেখাব দিয়ে নে নিদিয়ে জানো, দিব লাগিব, পাৰ্মিশ্যন ল'ব লাগিব চাগে। সেইফালেও আছে ঘৰবোৰ। আৰু ইয়াতে ধুনে আটা ল'ব সোমাইছে। আৰু সেই ইয়াত তাৰ ভিতৰতো আটা বনাই, আটা সেই মেচিন তাত আছে। ইয়াতে পায় আটা বস্তা একদম পূৰা দমাই থৈ দিছে। সেইটো 5 কেজি ল'লা, এনেকেই দিব চাগে মেচিনবোৰ। ব'লা। আৰু এতিয়া একদম আটা চাটা আনি বনাই মেলি আজৰি হ'লোঁ। এতিয়া মই খাবলৈ লৈছোঁ, তেতিয়ালৈ খাই লওঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।